ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু তেনেহ'লে ব'লক আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু যেহেতু নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, আপোনালোকে অকণমান ছাপোৰ্ট কৰিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিম। অকণমান ছাপোৰ্ট কৰিব মানে, সেয়েহে আৰু আপোনালোকৰ ওচৰত সদায় ভাল ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব আজিৰ দিনটোত কি নকৰোঁ কি কৰোঁ সকলোবোৰ দেখুৱাই থাকিম। আৰু আকৌ এবাৰ কৈছোঁ, যিহেতু ৰমজান মাহ চলি আছে, ৰমজান মুবাৰক। আৰু আজি মানে 10টা হ'ব ৰোজা, এই 10টা যাবগৈ। সেয়েহে আপোনালোকৰ ওচৰত এটা ভাল নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এইফালে মোৰ ঘৰ ঝাৰু দিয়া হৈ গ'ল আৰু এই পিছফালে ঝাৰু দিছোঁ এতিয়া। এইফালে আমাৰ আগফালে টি গাৰ্ডেন আছে। মোৰ ভাজি হৈ গ'ল, নমাই থৈ আহিলোঁ আৰু ভাবিছোঁ আমাৰ আগফালৰ ভিউটো অকণমান দেখুৱাই দিওঁ। আৰু এয়াই দেখিছেনে, আমাৰতো কেতিয়াও দেখা নাছিলোঁ টি গাৰ্ডেন, মানে আমাৰ সেইটো ছাইডত নাই ন, নলবাৰী সেইফালেতো নাই টি গাৰ্ডেন, তো মই দেখা নাছিলোঁ আচলতে তেনেকুৱা। দেখিছেনে, মই কি আচৰিত ছোৱালীৰ জীৱনটো নহয় জানো। ক'ৰবাৰ পৰা আহি ক'ৰবাত কেনেকুৱা ধৰণৰ মানুহ পাই কেনেকুৱা এখন সংসাৰ কৰিব লাগে, বহুত আচৰিত হয়। আৰু এইফালে এখন দেখুৱাই দিছোঁ টি গাৰ্ডেন, এইখন এয়া চাই লওক, ইমান ধুনীয়া লাগে। মানে মই দূৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ, আমাৰ আগফালে হয়।